हेलो गाइस माय यूट्यूब चैनल बसंत ब्लग्स आज आपलोगों এটা নতুন জায়গা এটা দেখাব বিচাৰিছো আপোনাৰ এই ওচৰতে হয় জঙাগুৰি পাহাৰ বুলি কয় গতিকে তাতে এটা পূজা হয় ধুনিয়া মানুহ বহুত আহে তাতে চাবৰ কাৰণে বহুত ওখ পাহাৰখন তাতে আপোনাৰ হিলৰ গুহা থাকা বুলি গম পাইছো গতিকে আপোনালোকক দেখাম গতিকে হেকলে ভিডিওটো চাব বলক ভিডিওটো আৰম্ভ কৰো আহি আছো মই মোৰ বন্ধু বনজিতে ৰৈ আছে মোৰ কাৰণে গাড়ী লিখত গাড়ী লিখত এখন দোকান আছে গতিকে তেওঁ ফোন কৰিছিল অলপ আগতে আহি আছে না নাই বুলি আহি আছো বুলি ক'লো গতিকে আপোনালোকে ভিডিওটো হেকলে চাই থাকিব ইমান ধুনীয়া গছ গছনিৰ মাজেদি আহিছো মোক ভয়ে লাগিছে হাতী ওলাই নেকি বুলি বনজিতৰ দোকানত আহিবলৈ এতিয়া বনজিত এই যাব মোৰ লগত মিস্টাৰ মই যাম বল বল জলদি বল এতিয়া আমি ক'ত যাম বনজিত জমাগুৰি পাহাৰ ন হয় 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 আমি বল বল জাঙা কালি যাম বুলি এতিয়া আমি আহি আছো বনজিতৰ লগত জমাগুৰি পাহাৰত আপোনালোকে চাই থাকিব ভিডিওটো শেষ হ'লে এ মিস্টাৰ বনজিত ৰাভা ঠিক আছে আমি যাই আছো বাৰু এতিয়া যাই পুৰা আজি পুৰা পাহাৰ কাৰণে উঠাই দিম দেই যিমান ওপৰ আছে যিমান ওপৰ আছে পুৰা ওপৰক লাগি যাওঁ আমি জমাগুৰি এই বনজিত জমাগুৰি পাহাৰখন কিবা হুলুমানে দাঙি আনা পাহাৰ বুলি কৈছিল হয় না জমাগুৰি পাহাৰখনো আপোনাৰ হুলুমানে দাঙি আনা বুলি কৈছিল কিন্তু সঁচা নাই মিছা আমি তাৰে ভকতবিলাকক সুধিব লাগিব আজি অলপ যদি সঁচা হয় ভালে লাগিব যি আৰু বেছি জোচ কৰিব আমাৰ যদি হুলুমানে দাঙি আনা পাহাৰ গাড়ী আহি আছে পুৰা মাটি লৈ আহি আছে গাড়ী এই চাহপাত বাগানখন আপোনালোকে চাওক বহুত ডাঙৰ প্ৰকাণ্ড চাহপাত বাগান আমাৰ ইয়াতে আছে জমাগুৰি পাহাৰ এইটো গেট পাহাৰখনত যোৱা গেটটো এইটোই হয় ইয়াৰ পৰা যাব লাগিব আমি চাহপাত তুলি আছে ধুনীয়াকৈ আজি আমি ফাৰ্ষ্ট আহিছোঁ ইয়াত তুই আহিছিলি নেকি আগতে ইয়াত হয় মই কেইবাৰ হ'ল হিচাপ নাই মই আজি ফাৰ্ষ্ট টাইম আমি আমাক দুটা লাগিছিল মুতীয়া হৈ লওক চাহপাত পানীৰ মাজত এইটো দিব নোৱাৰো দেই এই কি হ'ব দিলে একো নহয় মুতা লগাতো মুতা লগাই আৰু ঠাণ্ডা বৰফ বিকি আছে কি কি ঠাণ্ডা বৰফ আছে দাদা 20 টকীয়া 10 টকীয়া চবতকে ভাল কি আছে চবতকে ভাল কোনটো চবতকে ভাল কি বুলি ক'ব এইটো চকো ভাল ইফালে পকা হেৰি জিলাপি দাদা জিলাপি কিমান কি বিকি আছা 50 টকা পোৱা 50 টকা চকো ঠাণ্ডা বৰফ খাই আছোঁ বনজিতৰ লগত আজঙা নেকি পইচাটো দি পইচাটো চকো ঠাণ্ডা এতিয়া আমি যাওঁ পাহাৰখন বহুত ডাঙৰ পাহাৰ চব ভকত আহিছে ইয়াতে ভগৱানৰ নাম ল'বৰ কাৰণে ভকত বেলেদি যাব লাগিব ইমান ডাঙৰ ডাঙৰ শিল আছে দুটা ইয়াতে দুটা বুলি নহয় বহুত আছে শিল আমি দেখি আছো এতিয়া আমি দেখি আছো দুটা এটা দুটা তিনিটা চাৰিটা ডাঙৰ ডাঙৰ শিল দেখিছোঁ খাদ্য নাখাওঁ এতিয়া যাম পাহাৰত যাওঁ এতিয়া আমি যিমান পাৰোঁ সিমান ওপৰলৈ লাগি যাম অলপ ঘূৰি আহিম আহোঁ পাৰোঁ ন কিমান জছ এনাৰ্জি আছে না নাই যিটো এনাৰ্জি বহুত আছে এনাৰ্জি আছে বঢ়িয়া এইখনেই হৈছে জমাগুৰি পাহাৰ বহুত ওপৰলৈকে যাব লাগে ইয়াত এইখন পাহাৰখনক কিবা হুলুমানে দাঙি অনা পাহাৰ বুলি কয় আমি আহি কিনে তাৰ পৰা ৰিটাৰ্ণ আহি কিনে আমি সুধিম দুজনমান মানুহ সুধিম সঁচাকিনে মিছা কথাটো ইয়াৰ পৰা ভিউটো দেখাইছোঁ আপোনালোকক চাহপাত বাগানৰ
গোটেইখিনি আৰু ওপৰলৈকে যাম কিন্তু অলপমান দেখাইছোঁ আপোনালোকক ইয়াৰ পৰিৱেশটো তো ভকত দুটা মানে প্ৰাৰ্থনা কৰি আছে ইফালেদি উঠি যাব লাগিব ওপৰলৈ এই এনেকুৱা হেৰি আছে এইটো শিপা বুলি কয় শিপা না লিয়া হয় শিপাইদি আমি শিপা ধৰি ধৰি যাব লাগিব এই পুনৰ ধৰচোন মই যাওঁ উঠি ঠিক আছে আপুনি যাই থাকক এনেকৈ যাব লাগিব এনেকুৱা মজা আমি আহিছোঁ ৰ আজি পাহাৰত ওপৰত বেছি মজা না চবৰে মজা খালে অলপ কষ্ট আছে বঢ়িয়া বহুত আছে উঠিবলৈ আমাৰ একোৱেই হোৱা নাই আধাই হোৱা নাই বহুত ওখ পাহাৰখন কি হ'ল আৰু যাব লাগিব বহুত যাব লাগিব এনেকা গৈ আছো ইয়াকে মাইৰ পালো শিলৰ আঁঠু মূৰাটো মোৰ বহুত দেখাব ধৰিল উপায় নাই তেওঁ দেখাম চেষ্টা কৰিম দেখাব আপোনালোকক ইমান কষ্ট কৰি দেখাইছোঁ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবাৰ কৰি দিব নাপাহৰিব যাব পাৰিম না বঢ়িয়া না আৰু কিমান ওপৰ আছে বা মাইনা পাৰিছে দেই আমি দুধনৈৰ পৰা আহিছা কি গম পালি ইয়াত যে জোঙাগুৰি পাহাৰ আছে বুলি এনেকে গম পালো আৰু বঢ়িয়া মাজে মাজে দুধনৈৰ পৰা আহিছে ইহঁতে যা ভাই যা পাৰাই নাই বল হিৰৰ গুহাটো ক'ত আৰু আগত যাব লাগিব বঢ়িয়া বল আজি ৰাতিত গাইজ তামান টোপনি আহিব আমাৰ পুৰা ঘামাই গৈছে এতিয়া আমি বহিলোঁ ভাগৰ লাগিল বনজিতৰ পুৰা ঘাম চাম ওলাই গ'ল অহা নাছিলোঁ আজি প্ৰথম আহিছোঁ ইয়াত ভাল লাগিছে কিন্তু আহি গতিকে আপোনালোকক দেখাই আছোঁ গোটেইখিনি জেগা দেখাই আছোঁ আৰু কিবা এটা শিলৰ গুহা আছে বোলে সেইটো দেখাম আপোনালোকক নে কি আমি লোকেশ্যনটো দেখুৱাই দিওঁ নেকি ৰাইজক এইটো লোকেশ্যনটো চাই লওক আমি কিমান ওপৰত আহিছোঁ আমি বা এইটো মানুহটো আহিছে আপোনাৰ স্কুটি চলাই আহিছে না বাইক চলাই আহিছে এইটো দুজন আছে বা মজা আৰু লাহেকৈ আমি গুহা আহি পাম আৰু শিলৰ গুহা আহি পাম আৰু লাহেকৈ পিছিলা উঠিছোঁ নহয় বৰষুণ দিলে থৰ বনাই হ'ব আহিবা নোৱাৰিবই বৰষুণ দিলে চোৱা কিবা সাপৰ মূৰাৰ দৰে আছে এইটো কিবা সাপৰ মূৰাৰ দৰে আছে এইটো আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যে ভাষাটোলৈ কেতিয়াবা এনেকুৱা কমপ্লেইন এটা আহিব পাৰে মোৰ কাৰণে কাৰণ নতুনকৈ ভিডিঅ'টো খুলিছোঁতো সেইকাৰণে লিখিতও চলিব পাৰে অলিখিতও চলিব পাৰে একো গেৰাণ্টি নাই ভাত খাওঁতো খালঙো ওলাব পাৰে জালঙো ওলাব পাৰে আপোনালোকে বেয়া নাপাব সেইটোৰ কাৰণে শুনিছেনে গাইজ এই আমি এতিয়া খুৰুঙত বৰ ডেঞ্জাৰ জেগা ৰে মোৰতো এবাৰ আঁঠু চাল গেল এবাৰ দাঁতই দি তেজ ওলাল মানে আর কি যে কম ডেঞ্জাৰ ও না হয় ও ও বাপ্পা ওই
তাৰ পৰা জাম মাৰি দিছোঁ বাবু মাৰিলে কিন্তু মানুহটো বাচিব মানে নাই যাম পাৰিম দেখাবলৈ ঐ পাৰিম আহি পালো গুহাটো ইয়াতে আপোনাৰ ভাদুলি থাকে কিন্তু ভাদুলি ঘূ মুঠাইছে তামান গন্ধ ভাদুলি ঘূ কেনা জাগাৰে কি গন্ধ ডেঞ্জাৰ জাগা সাপ চাপ ওলাব নেকি এইবোৰ ইয়াত ভাদুলি খুৰুং চাবৰ কাৰণে শিলৰে গুহা তামান গন্ধ আহে আহক কেতিয়াবা আহিব আপোনালোকে ইয়াত আপুনি আহে ভয় লাগে মোক একলাই বাবু গণেশ Oh my god. Andhar. Hap sap. Nahi no. Air conditioner dorkar nai ki dhuniya riksha. Acha. Budhiya ekdom thanda no hobo. এই হিলৰ ফুটেদি চাওকচোন আপোনালোকে কিমান ধুনীয়াকৈ ভৰ এটা আহিছে আৰু ইফালে ডাঙৰ এটা ফুটা আছে অলপ ধুনীয়া পোহৰ এটা আহিছে মজা লাগিছে কিন্তু ইয়াতে বন মানুহ আছিল চাগে আগতে আদিম যুগত এৰি নাযাবে মোক ভয় লাগে মানে ইয়াৰ বাক্সা ওলাই যাব ইয়াতে আমি হিলৰ গুহাৰ পৰা নামি আহিলোঁ এতিয়া আমি তলত যাওঁ আৰু দুজনমান ভকত লগ মানে নাপাওঁ সুধিলোঁ যে জোঙাগুৰি পাহাৰ কাক কয় কিয় কয় এইখন পাহাৰখনৰ জমাগুৰি নামটো আগতে বা কি আছিল সেইটো নাজানো আমি যেতিয়াৰ পৰা ইয়াত আহিছোঁ আমি 2005 চনৰ পৰা ইয়াতে পদাৰ্পণ কৰিছিলোঁ তেতিয়াই আমি বাবাহঁতৰ মুখৰ পৰা গোটেইখিনি গম পাইছোঁ বোলে এই যেতিয়া ৰাম লক্ষ্মণে সীতাক হেৰাই পেলাই ৰাৱণে লৈ যোৱা সীতা বিচৰি ফুৰোঁতে তেতিয়াই তাৰমানে এই গাড়ী লিখৰ সেইখিনিত ওচৰত এখন সৰু এটা টিলা আছে ঋষ্যমুখ পৰ্বত বুলি কয় সেইখন পাহাৰত তাৰমানে বালি উঠিব নোৱাৰিছিল সেই অভিশপ্ত আছিল সেইকাৰণে হনুমান আৰু সুগ্ৰীৱ জাম্বৱন্ত ইহঁতে তাৰমানে সেই পাহাৰখনত উঠিবলৈ আত্মৰক্ষা কৰিছিল আৰু যেতিয়াই বালিয়ে সিহঁতক মাৰপিট কৰিলে সেইখন পাহাৰত যায় তাৰমানে কথাটো শুনা মতে সঁচা এইটো যে হনুমানে দাঙি অনা পাহাৰখনেই এইখনেই আৰু নাকি নহয় তেনেকুৱা নহয় হনুমানে দাঙি অনা পাহাৰখন সেইখন বেলেগ এখন সেইখন এই যিখন লক্ষ্মণৰ শক্তিশালত পৰিছিল বৰংতে যে বন্ধমদন পৰ্বতখন আনিছিল সেইখন ইখন পৰ্বত নহয় সেইখন হ'ল সেই এতিয়া গাৰো হিলছত আছে বালবাক্ৰাম বুলি পেলাই কয় সেই বালবাক্ৰাম পাহাৰখনেহে বন্ধমদনখন ইয়াতে কোনোবা এজন মানুহ আছিল কিবা লেংটা বাবা নেকি ইয়াতে সেই বাবাইহে তাৰমানে এইখিনিয়ে উদ্ঘাটন কৰি থৈ গ'ল ইয়াতে জমা কৰি যে কিবা এটা মাহাত্য আছে আৰু ইয়াতে যে ঈশ্বৰ আছে সেই মাহাত্যখিনি কৰি থৈ গ'ল সেই জব্বলপুৰৰ বাবাজনেহে সেই জব্বলপুৰৰ বাবাজনে তেখেতে প্ৰথমত নাম আছিল ৰামকৃষ্ণ সাথী আৰু তেখেতে হাইস্কুল পাছ কৰি 4 বছৰ আৰ্মি চাকৰি কৰিছিল সেই আৰ্মি চাকৰি ৰিজাইন দি পেলাইহে সি তাৰমানে সেই কুম্ভ মেলাখন বাবাজী মেলা বুলি পেলাই কয় নহয় 12 বছৰৰ মূৰে মূৰে যে কুম্ভ মেলা হয় সেই কুম্ভ মেলাত তাৰমানে এজন বাবাৰ তাত মই বাবাজী হ'ম বুলি দীক্ষা ল'ম দীক্ষা লৈ পেলাই সেই এইটো আমাৰ যিটো বাবাই ইয়াতে সাধনা কৰিছিল সেই বাবাজন পুৰী লাইনৰ আছিল পুৰী সাধনা কৰিছিল পুৰী সাধনা কৰা মানুহবিলাকৰ বিৰাট কঠোৰ সাধনা ইয়াতে আমাৰ অসমত সেই পুৰী সাধনা কৰি
উত্তীৰ্ণ হোৱা বাবা প্ৰায় কমেই। কাৰণ ইয়াতে আমাৰ ইয়াতে কামদেৱ আছে আৰু মা কামাখ্যা আছে, সেইটোৰ কাৰণে বাবা ধৰ্মটোক তাৰমানে বেছি হেৰি কৰিব নিদিয়ে আৰু। দাদা হেৰি আপোনাৰ কি বুলি কয় লেংটা বাবা বুলি কিয় সেই কৈছে? বাবাটোৱে কুম্ভ মেলাত যেতিয়া দীক্ষা ল'ল, দীক্ষা লৈ পেলাই বাবাজী তাত বোলে ইজন বাবাইহে মোক জীৱনৰ পথটো দেখুৱাই দিব পাৰিব বুলি, সেই বুলি দীক্ষা লোৱাৰ পিছত মকৰ সংক্ৰান্তিৰ দিনা হয় নহয়, তাতে গাঁও পা ধুই সেই বাবাজীক হেৰি মাল্যদান কৰি পেলাই তাৰমানে দীক্ষা ল'লে 1 মাহ 1.5 মাহ এনেকৈ কুম্ভ মেলা হয়। সেই 1 মাহ 1.5 মাহ সিহঁতে দীক্ষা দিলা, দীক্ষা দি একযোৰে মাত্ৰ কাপোৰ পিন্ধাই পঠাব। সেই কাপোৰযোৰা চিৰি ভাঙি যোৱাৰ পিছত তাৰমানে সি আৰু নতুন বেলেগ কাপোৰ কিনি পেলাই পিন্ধিব লাগিব। যদি পিন্ধি পেলাই কাপোৰ কিনি পেলাই পিন্ধে, তেতিয়াহ'লে প্ৰথমতে 12 বছৰ পিছত আৰু সেই কুম্ভ মেলাত সি ওলাব লাগিব গায়। ওলাই পেলাই সেই 12 বছৰ পিছত তাৰ পৰীক্ষা হ'ব। সেই 12 বছৰতনো কি আৰ্জিল, কি ফালিল, কি কৰি ফুৰিল, সেই যদি লভ মোহ কাম ক্ৰোধ সেই কাপোৰযোৰা থাকোঁতে নিবাৰণ কৰিব নোৱাৰে, তেতিয়াহ'লে সেই কাপোৰ পিন্ধিব লাগিব। যদি সেই লভ মোহ কাম ক্ৰোধ এইবিলাক ডাঙৰ ডাঙৰ বীৰবিলাক সেই মাৰি পেলাব পাৰে, মৰ্দন কৰিব পাৰে, তেতিয়াহ'লে তাৰ কাপোৰ কানিৰ দৰকাৰ নাই আৰু উলংগ হৈও ফুৰিব পাৰিব। সেই বাবাই সেইকাৰণে ইয়াতে কাপোৰযোৰা চিৰি যোৱাৰ পিছত সেই আৰু দুনাই কাপোৰ বান্ধি পিন্ধা নাই, সেই লেংটা হৈয়ে ইয়াতে টপ জপ কৰি আছিল। এইখিনি জেগাতে ন? আৰু আছিল মানুহটো সেই শিলটো যে আছিল তাতে গধূলি আছিল, ইয়াতেহে সাধনা কৰিছিল। আমি কিংবদন্তি বাবাহঁতৰ শুনা মতে, আমিতো আৰু ইয়াতে বাবাক দেখাও নাপালোঁ তপ কৰা। সেই বাবাহঁতে কোৱা মতে ইয়াতে 40 দিন না কিমান বায়ু ভক্ষণ কৰি তাৰমানে তপ কৰি আছিল অনাহাৰে। তেতিয়াই তাৰমানে এইখিনি এটা হেৰি সাপৰ চিহ্ন আছিল, এতিয়া মুজিল। সেই সৰ্প এখন নামি আহি তাৰমানে মাথাৰ ওপৰত বোলে ছত্ৰদণ্ড ধৰি আৰু সেই হেৰি দ্ৰব্যবাণী শুনাইছে আৰু আজিৰ পৰা আপোনাৰ হেৰি হ'ল, তোমাৰ হেৰি সফল হ'ল, আপুনি আজিৰ পৰা জ্ঞানটো পালে। এতিয়া আমি আহি পালোঁ তলত, আহি অলপ কিবা এটা খাব লাগিব। আৰু কি খাম দে? টকা মিঠাই খাবি নেকি? হ'ব, জিলাপি খাম, জিলাপি। হেল্ল' গাইজ, মই এতিয়া আহি পালোঁ ঘৰ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, একেবাৰে নাপাহৰিব। এইখিনিকে কৈ মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। বাই।